Hello everyone, welcome to our channel Happy Life Korobi Maini. আজি Sunday special blog এটা বনাম বুলি ভাবিছো আৰু আপোনালোকক আজি লৈ যাব লৈছো গুৱাহাটীৰ এডোখৰ ধুনীয়া ঠাই আৰু সেই ঠাইডোখৰত প্ৰকৃতিৰ ধুনীয়া সৌন্দৰ্যতা উপভোগ কৰিব পাৰিব আৰু লগতে তাতে থকা এটা শিৱ মন্দিৰ আছে বুলি খুবেই ধুনীয়া সেই ঠাইডোখৰো আজি আপোনালোকক দেখুৱাম আহকচোন আজি ব্লগটো আৰম্ভ কৰো বলা আমি আহি বৰ্তমান উপস্থিত হৈছোহি আমাৰ ঘৰৰ পৰা ইয়ালৈকে প্ৰায় আধা ঘণ্টা মানেই লাগিলে ৰাজগড়ৰ পৰা আৰু আমি স্কুটি লৈ আহিছোঁ আৰু গড়চুকৰ পৰা আকৌ এইখিনি আহোঁতেও ধৰক এই গেটখনলৈকে আহি পাওঁতেও 3 কিলোমিটাৰমান লাগিছে আৰু এই 3 কিলোমিটাৰ ইয়াৰ পৰা আকৌ মেইন মন্দিৰলৈ 3 কিলোমিটাৰে লাগিব আৰু ইয়াতে লিখাই আছে ভীমশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ ডাকিনী পাহাৰ শিৱধাম পঞ্চদ্বাৰ বুলি আৰু এতিয়া আমি ইয়াৰ গাঁওখনৰ মাজত সোমাইছোঁ আৰু গাঁৱৰ মাজে মাজে গৈ আছোঁ ৰাস্তাটো খুবেই ধুনীয়া আৰু পাহাৰৰ ওপৰতে আছে যিহেতু মন্দিৰটো দেখাই আছোঁ বাৰু বলক গাড়ী ইয়াতে থ'ব লাগিব আৰু পাৰ্কিং প্লেচ খুবেই ধুনীয়া ইয়াতে আছে এইফালে আছে দেহাল থান মন্দিৰ পামহি কাৰ্বি ৰাইজৰ হয় এই মন্দিৰটো আৰু এইফালে দোকান আছে আৰু আমি দোকানৰ পূজাৰ সামগ্ৰী কিনি এতিয়া অলপ পাহাৰৰ ওপৰত উঠি দেখিবলৈ পালোঁ এই গণেশ মন্দিৰ ভাগ চাৰিওপিনে পাহাৰ আছে আৰু পাহাৰৰ মাজতে এই ওপৰতে ধৰক এই গণেশ মন্দিৰটো আছে খুবেই ধুনীয়া এই মন্দিৰ ভাগ আপোনালোকে ঘৰত বহিয়ে সেৱা এভাগ ল'ব আৰু সময় পালে আহিব এই গণেশ মন্দিৰত এবাৰ মূৰ দুৱাই যাবলৈ গণেশ বাবাৰ আশীষ ল'বলৈ আৰু মা দেউতাক চাবলৈ গ'লেতো গণেশক সেৱা কৰিবই লাগিব ওম গণেশায় নমঃ আৰু গণেশ বাবাৰ পাৰ্মিশ্যন লৈয়ে আমি শিৱ বাবাক এতিয়া দৰ্শন কৰিমগৈ আৰু অকণমান ওপৰত আহিয়া শিৱশংকৰ শিৱ বাবা আৰু মা পাৰ্বতীৰ মন্দিৰ আৰু ইয়াৰ আগত এটা হনুমান বহি আছে আৰু আছে এইভাগে মূল মন্দিৰ নহয় আৰু ওখ চাপৰ পাহাৰত উঠি ভাগৰ লাগি গৈছেগৈ তথাপিও আজি মহাদেৱক লগ পাবই লাগিব হৰ হৰ মহাদেৱ ভাগৰ লাগি গৈছেগৈ এতিয়া গণেশ মন্দিৰৰ পৰা এইডোখৰ খোজকাঢ়ি আহি এয়া বৰ্তমান পাইছোঁহি মূল মন্দিৰ ভাগ আহকচোন চাওঁ এতিয়া আমি আহি উপস্থিত হৈছোঁহি মূল মন্দিৰ ভাগত এখন মূল গেটখন সুন্দৰ ধুনীয়া আৰু পৰিৱেশটো খুবেই ধুনীয়া পাহাৰৰ মাজত পাহাৰৰ ওপৰত গছ গছনিৰ মাজত আৰু পানীৰ মাজত এই মন্দিৰ ভাগ আছে আপোনালোকে যদি শিৱ বাবাৰ ভক্ত হয় তেতিয়াহ'লে এই মন্দিৰ ভাগ নিশ্চয় এবাৰ আহিব যদিও পাহাৰৰ ওপৰত হয় তথাপিও এই ভাগ পোৱাৰ লগে লগে মনটো আনন্দৰে ভৰি পৰিছে ওপৰলৈ আহোঁতে খোজকাঢ়ি বহুত ভাগৰ লাগে এয়া বাপেকে দেউতাকে প্ৰাণচুক কান্ধতে লৈ আহিছে চাবলৈ শিৱ বাবাক দৰ্শন কৰিবলৈ তেওঁৰ আশীষ ল'বলৈ আৰু যদিও ইমান ভাগৰ লাগিছিলে তথাপিচোন এই পৰিৱেশটো দেখা পোৱাৰ লগে লগে ইমান মনটো ভাল লাগি গৈছে মনটো শান্তি লাগি গৈছে মানে আপোনালোকক বুজাব নোৱাৰোঁ আৰু আহকচোন এতিয়া ভিডিঅ'টো চাওঁ জ্যোতিৰ্লিংগ ভাগ কোনখিনিত আছে ইয়াৰ ইতিহাসৰ বিষয়ে আজি গম পাম পানীৰ ঝৰঝৰণিৰ শব্দ টিলিঙাৰ শব্দ মন্ত্ৰৰ উচ্চাৰণৰ শব্দ এই গোটেইখিনি মিলি এই পাহাৰখনৰ ইমান ধুনীয়া এটা গম্ভীৰ নিভাঁজ পৰিৱেশ সৃষ্টি কৰিছে আপোনালোকক বুজাব নোৱাৰোঁ খুবেই ভাল লাগিছে মনটো আনন্দৰে ভৰি পৰিছে মোৰ পানীৰ ঝৰঝৰণিৰ শব্দ ইমান ভাল লাগিছে পানীখিনি ইমান ঠাণ্ডাও ইয়াতে চাকি বন্তি জ্বলাই সেই তাতে সেৱা ল'ব লাগিব দেউৰে সেৱা আশীৰ্বাদ দিয়ে আছে আৰু তাতেই আছে মেইন জ্যোতিৰ্লিংগ ভাগ আমি জ্যোতিৰ্লিংগ ভাগ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যদি দেৱে আদেশ দিয়ে
এতিয়া চাকি বন্তি জ্বলাই আমি আশীৰ্বাদ ল'বলৈ গৈছোঁ জ্যোতিলিংগ ভাগত। দেৱে এতিয়া আশীৰ্বাদ কৰিব, ফুল ফল দক্ষিণা দি আমি তাতে সেৱা ল'ম। আৰু ইমান ধুনীয়া পৰিৱেশ, সঁচাকৈ পানীৰ মাত শুনকচোন আপোনালোকে। মন ভৰি যোৱা এই পৰিৱেশ, আৰু এই পৰিৱেশৰ আজি মাহাত্ম্যৰ বিষয়ে মই জানিহে যাম আৰু আপোনালোককো জনোৱাবলৈ চেষ্টা কৰিম। দেৱৰ নিজেই মুখে তেওঁ এই ঠাইডোখৰ মাহাত্ম্যৰ বিষয়ে আপোনালোককো জনাব। দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত 6 নম্বৰ ভীমাশংকৰ জ্যোতিৰ্লিংগৰ ভাগ আমাক ইয়াতে দেখুওৱা হৈছে, আৰু আপোনালোকেও ঘৰৰ পৰা আশীৰ্বাদ লওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম। ভীমাশংকৰৰ পূজাৰী হয় আৰু মোৰ নাম হ'ল শংকৰ তেৰণ। এয়া হ'ল আমাৰ এই মন্দিৰটোৰ নাম হ'ল, জেগাটোৰ এৰিয়াটোৰ নাম হ'ল দাক্ষিণীপুৰ বুলি কয়। ইয়াৰ দাক্ষিণীপুৰতে ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিং আছে। ইয়াৰ দাক্ষিণীপুৰত সহ্য পৰ্বত আছে। সহ্য পৰ্বতত ভীমা নাম এক অসুৰ তেখেতে বাস কৰি আছিল। তেখেতে আছিল কুম্ভকৰ্ণৰ ল'ৰা। কঠোৰত কঠোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা বৰদান পায় আমাৰ লগত লাগি থকা কামৰূপেশ্বৰ কামদেৱক বন্দী কৰি আনি ইয়াতে ৰাখি থৈছিল। সেই বন্দীশালাতে কামৰূপেশ্বৰ ৰজাই জ্যোতিৰ্লিং বনাই তেখেতে নমঃ শিৱায় নমঃ শিৱায় জপ কৰি আছিল। নমঃ শিৱায় জপ কৰি থকাৰ অৱস্থাত সহ্য পৰ্বতৰ পৰা ভীমা অসুৰে আহি কেনে কৈছিল, এই কামৰাজ, তুমি মোৰ বন্দীশালাত বন্দী হৈ থাকি মোক নুশুধাকৈ এই জ্যোতিৰ্লিং বনাই তুমি নমঃ শিৱায় জপ কৰি আছা। তুমি নমঃ শিৱায়টো বন্ধ কৰা আৰু জ্যোতিৰ্লিংটো তুমি ভাঙি দিয়া, নহ'লে তোমাক মই মাৰি পেলাম। তেতিয়া কামৰূপেশ্বৰ ৰজাই কৈছিল, হে ভীমাসুৰ, মই এই জ্যোতিৰ্লিং ভাঙি দিব নোৱাৰোঁ আৰু নমঃ শিৱায়ো বন্ধ কৰিব নোৱাৰোঁ, কাৰণ এই জ্যোতিৰ্লিঙত স্বয়ং মহাদেৱ বিৰাজমান হৈ আছে। গতিকে তোমাৰ বন্দীশালা মই বন্দী হৈ আছোঁ, গতিকে তুমি যি কৰে তাকেহে কৰক। এতিয়া ভীমাসুৰে কৈছিল, হে কামৰাজ, তুমি মোৰ কথা নুশুনিলা, গতিকে তোমাৰ আৰোগ্য দেৱতাক আহ্বান কৰা তোমাৰ ৰক্ষা কৰাৰ কাৰণত এতিয়া তোমাক মই মাৰিলোঁ। ঠিক এনেকুৱা অৱস্থাত তেখেতৰ চোপাওচৰৰ তৰোৱাল জোলা মাৰি দিয়াৰ অৱস্থাতে এই জ্যোতিৰ্লিঙৰ পৰা স্বয়ং দেৱাদিদেৱ মহাদেৱ প্ৰকট হৈ তেখেতৰ তৰোৱাল জ্বলাই দিলে আৰু ভীমাসুৰকো জ্বলাই দিলে। জ্বলিয়ে থাকিল। জ্বলি থকাৰ অৱস্থাত স্বৰ্গৰ ইন্দ্ৰদেৱে মহাদেৱৰ লীলা থোৱাৰ কাৰণতে আৰু উপস্থিত হ'ল। এতিয়া ইন্দ্ৰদেৱে কৈছিল, হে মহাদেৱ, ইয়াতো ভীমাসুৰতো ব্ৰহ্মাৰ বৰদান আছে, তেখেতৰ জুইটো নুনুমায়, গতিকে তেখেতৰ জুই নুমাৰখনত কি উপায় কৰা যাব? তেতিয়া কৈছিল, মহাদেৱে কৈছিল, হে ইন্দ্ৰদেৱ, তেখেতৰ জুই নুমাব, তোমালোকে মা গংগা দেৱীক আহ্বান কৰা, মা গংগা দেৱী আহি তেখেতৰ জুই নুমাই দিব। তেতিয়া কি কৰিলে? ইন্দ্ৰদেৱে মহাদেৱৰ বাণী শুনি মা গংগাক আহ্বান কৰা, মা গংগা হৈ আহি তেখেতৰ শৰীৰৰ জুই নুমাই দিলে আৰু সেইদিন ধৰি মা গংগা বৈয়ে থাকিল। বৈয়ে থাকিল। তেতিয়া ইন্দ্ৰদেৱে কৈছিল, হে মহাদেৱ, ইয়া হ'ল দাক্ষিণীপুৰ বহুত কুৎসিত জেগা, আপুনি ভক্তৰ কল্যাণৰ কাৰণে এই জ্যোতিৰ্লিঙত বিৰাজমান হৈ যাওক। তেতিয়া মহাদেৱে কৈছিল, হে ইন্দ্ৰদেৱ, মই ব্ৰহ্মাৰ বৰদান ৰক্ষা কৰাৰ কাৰণত ভীমা নামৰ ওপৰৰ নামেৰে মই ভীমাশংকৰ ভীমেশ্বৰ হৈ থাকিম। আৰু সেই দিনৰ পৰা মন্দিৰটোৰ নাম হ'ল ভীমাশংকৰ মন্দিৰ আৰু জ্যোতিৰ্লিংটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিৰ্লিং। 12 জ্যোতিৰ্লিঙৰ আমাৰ এইটো 6 নম্বৰ জ্যোতিৰ্লিং। প্ৰথমতে আপোনাৰ সোমনাথ জ্যোতিৰ্লিং যাব, মল্লিকাৰ জ্যোতিৰ্লিং, মহাকাল জ্যোতিৰ্লিং, ওমকাৰেশ্বৰ জ্যোতিৰ্লিং, কেদাৰেশ্বৰ জ্যোতিৰ্লিং, ভীমেশ্বৰ জ্যোতিৰ্লিং, বিশ্বনাথ জ্যোতিৰ্লিং, ত্ৰ্যম্বকেশ্বৰ জ্যোতিৰ্লিং, বৈদ্যনাথ জ্যোতিৰ্লিং, নাগেশ্বৰ জ্যোতিৰ্লিং, ৰামেশ্বৰ জ্যোতিৰ্লিং, ভগ্নেশ্বৰ জ্যোতিৰ্লিং, 12 জ্যোতিৰ্লিঙৰ আমাৰ ভীমেশ্বৰ ধাম, এইটো আমাৰ কামৰূপৰ এইটো এটা। আৰু এই মানুহ ভিৰ কেতিয়া হয়? ধৰি লওক আপোনাৰ আঘোণ মাহত যেতিয়া মা গংগাক ভীমেশ্বৰ জ্যোতিৰ্লিঙত যেতিয়া জল অভিষেক কৰে, জল অৰ্পণ কৰে, সেইদিনা দিনত সোমবাৰ দিনত মানুহ ভিৰ হয় আৰু শিৱৰাত্ৰিৰ ভিৰ হয় আৰু শিৱৰাত্ৰিত ভিৰ হয়। শিৱৰাত্ৰিৰ ভিৰ হয় আৰু অন্য তিথিবিলাকত ভিৰ হয়। যাতে য'ত দেৱাদিদেৱ মহাদেৱে বিৰাজমান হৈ আছে, তেখেতসকলে ইয়াত যদি এবাৰ মূৰ ধুৱায়, তেখেতসকলৰ মানে পুণ্য হয়, পাপৰ পৰা মুক্ত হয়। ধন্যবাদ। ইয়াতে ভোগৰ ব্যৱস্থাও আছে। ভোগৰ ব্যৱস্থা মানে আমি এনেকুৱা ভোগ কৰোঁ যে অকণমান বাবাক পায়স অকণমান আগবঢ়াওঁ দুপৰীয়া টাইমত, সেইটো টাইমতে আৰু
আৰু মাজে মাজে কিবা কিবি ভোগবিলাক চলি থাকে ঠিক আছে ধন্যবাদ দেই দেখো এয়া ন এইটো হ'ল ভীমাকৰৰ শৰীৰ মই যে আপোনাক কৈছিলোঁ যে অঁ সেইটো এই পানীৰ মাজত এই কমৰৰ পৰা এইখিনি অঁ তেখেতে ব্ৰহ্মৰ বৰদান আছিল না অঁ তাক যদি একেবাৰে শেষ কৰি দিলা হয় অঁ তেতিয়াহ'লে মানে ব্ৰহ্মৰ উচ্ছিষ্টটো নাথাকিলেহেঁতেন অঁ সেইকাৰণে এই শৰীৰটোৰ পৰা অকণমান কমৰৰ পৰা এইখিনি এইটো দেখিছে আৰু সেইটো য'ত সেন্দুৰ দিয়া আছে অঁ সেইটো হ'ল মা গংগাৰ চৰণ অঁ সেইকাৰণে এই গংগা আহি বাবা জ্যোতিৰ্লিংগত এনেকুৱা চুই গৈ উত্তৰ মঙা হৈ গুচি গৈছে তাৰপিছত যায় উত্তৰ মঙা হৈ দক্ষিণ মঙা হৈ ঘূৰি পূবে গুচি গৈছে অনুৰোধ ইয়াত যদি ডিমেশ্বৰ জ্যোতিৰ্লিংগত এটা মণিপুৰ হৈ যায় তেতিয়া নথৈ আনন্দিত পামে এতিয়া ইমান মহৎ এটা ধাম এটাত ডিমেশ্বৰ জ্যোতিৰ্লিংগত মণিপুৰ নাই সেইটোৱে মানে অলপ লক্ষণীয় আমাৰ অসমবাসীৰ মানুহখিনি আৰু গতিকে দেৱে আমাক এই ঠাইডোখৰ ইতিহাসৰ বিষয়ে এইডোখৰ মাহাত্যৰ বিষয়ে আমাক জনালে আৰু মহাদেৱে যে ইয়াত স্বয়ং বিৰাজমান কৰি আছে সেই কথাও আমাক তেওঁ স্পষ্টকৈ জনাইছে গতিকে তেওঁ বিচাৰিছে যে এই স্থানতে এটা সুন্দৰ মণিকূট হওক কিন্তু তেওঁলোক হৈছে গাঁৱৰ সহজ সৰল মানুহ আৰু ইয়াতে এতিয়াও বহুত মানুহে গম নাপায় সেই হেতুকে তেওঁলোকৰ হাতত যথেষ্ট পৰিমাণৰ ধন নাই যদি আপোনালোকে ইচ্ছা কৰে হেঁপাহ কৰিছে তেতিয়াহ'লে ইয়াতে এই মণিকূট ভাগ দিব পাৰে আৰু সঁচাকৈ আমাৰ বাবে গৌৰৱ এই জ্যোতিৰ্লিংগৰ ভাগ যে ইয়াত আছে দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত এয়াও এক মহত্ব লিংগ কেনেকুৱা লাগিলে মজা বহুত ভাল লাগিল এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ 2:30 বাজিলে বেছি সময়ো নালাগিলে আৰু ইয়াতে পূজা চূজা কৰি ব্ৰেড আপেল আনিছিলোঁ তেনেকৈ খালোঁ খাই বৈ পূজা কৰি এতিয়া অকণমান ফটোশ্বুট কৰি ঘৰলৈ যাব ওলাইছোঁ বহুত ভাল লাগিছে প্ৰকৃতিৰ ধুনীয়া সৌন্দৰ্য পাহাৰৰ ওপৰত মন্দিৰ পানী আছে আপোনালোকে গম পায়েই গছ গছনি পানী এইবিলাকে মনটো কিমান শীতল কৰি তোলে গতিকে আজি এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু আহিব আপোনালোকেও শিৱ বাবা ওচৰলৈ হৰ হৰ মহাদেৱ